যেতিয়া বিজেপিৰ চৰকাৰ নাছিল ভাৰতবৰ্ষত তেতিয়া বিজেপিয়ে ইভিএমক খুব গালি পাৰিলে। এতিয়া কংগ্ৰেছে গালি পাৰি আছে ইভিএমক। এনেকুৱা এটা ৰাজনৈতিক দল নাপাব যিয়ে নেকি ইভিএমক কেতিয়াবা নহয় কেতিয়াবা গালি দিয়া নাই। আৰু এনেকুৱাও কোনো ৰাজনৈতিক দল নাপাব যিয়ে নেকি জিকাৰ পিছত ইভিএমৰ বিৰুদ্ধে এটাও শব্দ প্ৰয়োগ কৰিছে। সঁচাকৈ ইভিএম হেক কৰা যায়নে? সঁচাকৈ ইভিএম হেক কৰাটো পচিবল হয়নে? আটাইতকৈ শ্বকিং খবৰটো হ'ল যে আপোনাৰ দিল্লীৰ এছেম্বলিত এটা আম আদমি পাৰ্টিৰ এটা MLA এটা ইভিএম লৈ যেতিয়া টেষ্টিং কৰিছিল আৰু এছেম্বলিৰ মাজত লাইভ প্ৰুফ দেখাইছিল যে ইভিএম কেনেকৈ হেক কৰিব লাগে। তেওঁ লাইভ দেখাইছিল যে প্ৰত্যেকটো পাৰ্টিত 5টা পাৰ্টিক দুটাকৈ তিনিটাকৈ ভোট দিছিল আৰু তাৰে 11টা ভোট বিজেপিৰ পক্ষলৈ গৈছিল। আৰু সেই লাইভ আপোনাৰ যিটো এক্সপেৰিমেণ্ট আছিল সেই এক্সপেৰিমেণ্টৰ পিছত এই প্ৰশ্নটো আৰু বেছিকৈ উত্থাপন হৈ আছে যে ইভিএম হেক কৰাটো পচিবল। ইভিএম হেক কৰাটো সঁচাই পচিবল হয় নে নহয় ভিডিঅ'টোত কমপ্লিট আমি আলোচনা কৰিম। তাৰ কাৰণে আপুনি ভিডিঅ'টো কমপ্লিট চাব লাগিব। চাওক আমাৰ ইভিএমৰ প্ৰচেছটো কি। যেতিয়া আমাৰ ইলেকশ্যন ডিক্লেয়াৰ্ড হয় প্ৰথম কথা আমি আহোঁ যে ইভিএম কিয় আমি ব্যৱহাৰ কৰিব লাগে। যিবিলাক দেশে আপোনাৰ ইভিএম বনাইছিল সেইবিলাক দেশতে আজিৰ দিনত ইভিএম ব্যৱহাৰ কৰা নাই। অল অভাৰ ৱৰ্ল্ডত মাত্ৰ 33টা কাণ্ট্ৰিত ইভিএম ব্যৱহাৰ কৰিছে। চাওক আমাৰ ভাৰত এটা বহুত ডাঙৰ এটা মানে দেশ। ইয়াত 911 মিলিয়ন এক্টিভ ভোটাৰ্ছ আছে। এই গোটেই ভোটাৰ্ছবিলাকৰ যদি বেলটত আপুনি ভোট গ্ৰহণ কৰিব পৰা যায় বহুত সময়ৰ কথা আহে আৰু এটা এক্সপেন্সৰ কথা আহে। ইয়াত বহুত কাগজ আপোনাৰ ৱেষ্ট হয়, বহুত আপোনাৰ গছ গছনি কাটিব লাগে, যাৰ কাৰণে ইভিএম আমাৰ ভাৰতত ব্যৱহাৰ কৰা হয়। চিম্পল লজিক এইটো। এতিয়া কথা হ'ল যে যেতিয়া আমাৰ আহে আপোনাৰ ইলেকশ্যনৰ দিনটো যেতিয়া ডিক্লেয়াৰ হয় তেতিয়া ইভিএম পঠোৱা হয়। ইভিএম পঠোৱাৰ দায়িত্বটো এটা কোম্পানীৰ হাতত থাকে। সেই কোম্পানীটো হ'ল ভাৰত ইলেক্ট্ৰিকেলছ লিমিটেড। ধৰক যেতিয়া আমাৰ অসমৰ নেক্সট ইলেকশ্যন আহিব, আপোনাৰ যিটো MPৰ ইলেকশ্যন আহিব, পাৰ্লিয়ামেণ্টৰ ইলেকশ্যন আহিব, তেতিয়া আমাৰ অসমত ইভিএম পঠাব। যেনেকুৱা ধৰক 14টা সমষ্টিৰ কাৰণে আমাৰ যদি ইভিএমটো পঠালে ধৰক 100কৈ এটা সমষ্টিৰ কাৰণে ইভিএম পঠালে 1400 ইভিএম আমাৰ অসমত আহিব। হাই ছিকিউৰিটিৰ সৈতে অসমত আহিব। অসমত আহি গোটেই পলিটিকেল পাৰ্টিৰ ৰিপ্ৰেজেণ্টেটিভবিলাকক কি বিজেপি হওক কংগ্ৰেছ হওক আপোনাৰ অন্যান্য দল হওক গোটেই ৰিপ্ৰেজেণ্টেটিভবিলাকক মাতি এক্সিকিউটিভ অফিচাৰ থাকি ইলেকশ্যন অফিচাৰৰ মানুহ থাকিব, আৰ্মিৰ ছিকিউৰিটি থাকে, সেই গোটেইকেইটাৰ লগতে আপোনাৰ ইভিএমটো চেক কৰি এটা ষ্ট্ৰং ৰুমত ৰখা হয়। গোটেই ব্লাংক ইভিএমখিনি ষ্ট্ৰং ৰুমত ৰখা হয় আৰু এইটো লাইভ কেমেৰাৰ তলত ৰখা হয়। 24 ঘণ্টা কেমেৰাৰে আবদ্ধ হৈ থাকে। কোনোবা পাৰ্টিয়ে যদি ডাউট ক্ৰিয়েট কৰে যে সেই সময়তে অলৰেডি ভোট দি তাতে ইভিএমটো ৰাখি থৈছে, তেওঁলোকে লাইভ ভিডিঅ' চাই তেওঁলোকে ভিডিঅ' চাব পাৰে। গতিকে তাতে ব্লাংক হিচাপে থাকে আৰু তাতে যিমান দিন থাকে ষ্ট'ৰ হৈ ইলেকশ্যনৰ দিনালৈকে তাতে ষ্ট'ৰ হৈ থাকিব, ছিকিউৰিটিৰ মাজতে আবদ্ধ থাকিব, হাই লেভেলৰ ছিকিউৰিটিৰ মাজতে থাকে। কিন্তু কিছুমান মানুহৰ তৰ্ক থাকে যে ইভিএমখিনি চেণ্টাৰত আনি যিদিনা ভোট দিয়া হয় সেই সময়ত হেকিং কৰা হয়। যিকোনো এটা বটন টিপিলে আমাৰ ভোটটো যিকোনো এটা পাৰ্টিৰ ফাললৈ গুচি যায় বা বিজেপিৰ ফালে গুচি যায়। চাওক আপোনাৰ যেতিয়া ইভিএমখিনি আপোনাৰ চেণ্টাৰত অনা হয় সেই চেণ্টাৰত ইভিএমখিনি খোলাৰ আগতে যেনেকুৱাকৈ ইভিএমখিনি চিল পেক কৰি ষ্ট্ৰং ৰুমত ৰখা হৈছিল, ছিকিউৰিটিৰ সৈতে আপোনাৰ পুলিং বুথলৈ অনা হ'ল, আপোনাৰ পুলিং চেণ্টাৰলৈ অনা হ'ল। তাতেও প্ৰত্যেকটা পাৰ্টিৰ মানুহ থাকে, অফিচিয়েল মানুহ থাকে। গোটেইকেইটাৰ সন্মুখত সেই ইভিএমখিনি খোলা হয়। খোলাৰ পিছত আগতেই ভোট আপোনাৰ লোৱা নহয়, আগতেই টেষ্টিং কৰা হয়। প্ৰত্যেকটো পাৰ্টিৰ ৰিপ্ৰেজেণ্টেটিভক দি এটা দুটাকৈ ডেমো ভোট দি আগতে ইভিএমখিনি চলি আছে না নাই, ঠিক ঠাকে আছে না নাই, বা ব্লাংক পৰ্যায়ত আছে না নাই, বা অলৰেডি লোডেড আছে নেকি, এই গোটেইখিনি চেক কৰি ভেৰিফাই কৰাৰ পিছত যেতিয়া প্ৰত্যেকটো পাৰ্টিৰ ৰিপ্ৰেজেণ্টেটিভে এই কথাটো এচিউৰ হয়, নিশ্চিত হয় যে ইভিএমখিনি ঠিকে ঠাকে আছে, ইভিএমৰ লগত কোনো ধৰণৰ টেম্পাৰিং কৰা হোৱা নাই, তেতিয়াহে পাব্লিকৰ ভোট লোৱাটো আৰম্ভ কৰা হয়। যেতিয়া পাব্লিকৰ ভোট লোৱাটো আৰম্ভ কৰা হয় তাতে 3টা মেচিন থাকে। এটা হৈছে আপোনাৰ বেলট ইউনিট, য'ত আমি বটন দেখা পাওঁ, আমি বটনটো টিপি দিওঁ। তাৰ লগতে এটা কানেক্টেড কৰা হৈছে ভিভিপেটটো 2014 চনতে আপোনাৰ এটাচ কৰা হৈছে। আগতে ভিভিপেট নাছিল, কেৱল বটন ইউনিটটো আছিল আৰু আপোনাৰ কণ্ট্ৰলাৰ ইউনিটটো আছিল।
আমি বটনত টিপিছোঁ ডাইৰেক্ট কণ্ট্ৰলাৰ ইউনিটত যাই বোৰ্ডটো কাউণ্ট হৈছে আমি গম পোৱা নাই যে বোৰ্ডটো কাক দিছোঁ আমি জাষ্ট ইয়াত বটনটো টিপিছোঁ যিকোনো এটা দলৰ এই বোৰ্ডটো কোন আপোনাৰ কলৈকে গ'ল আমি গম পোৱা নাছিলোঁ কিন্তু সেইকাৰণে এইটো কনফিউজৰ দূৰ কৰাৰ কাৰণে মাজতে এটা আৰু এটা মেচিন ৰাখি দিছে এই মেচিনটোৱে কি কৰে ক্ৰছ ভেৰিফাই কৰে এতিয়া বটনত আমি ধৰক যিকোনো এটা চিনত আমি বোৰ্ডটো দিলোঁ সেই বোৰ্ডটো আমাৰ বোৰ্ডটো আমি দিয়া সেই চিহ্নত পৰিছে নে নাই বা সেই কেণ্ডিডেটতে পালে না নাই এইটো বিপি কিটে নিশ্চিত কৰে বিপি কিটত আপোনালোকে দেখা পাইছে এইবাৰ বোৰ্ড দিলে আপোনালোকে নিশ্চয় লক্ষ্য কৰিব যে আমি যিটো বটন টিপিছোঁ সেইটো বটনৰ সেই মানুহজনৰ ছবি আকাৰে সেই মানুহজনৰ প্ৰতীক চিহ্ন আকাৰে ইয়াত বোৰ্ডটো ফ্লাছ হ'ব ইয়াত বোৰ্ডটো ফ্লাছ হৈ এটা স্লিপৰ নিচিনাকৈ এটা স্লিপ জেনেৰেট হ'ব স্লিপটো আমাক দিয়া নহয় স্লিপটোৰ তলতে বক্স থাকিব বিপি কিট বক্স থাকিব সেই বিপি কিট বক্সত স্লিপটো জমা হৈ থাকে মানে আমি যেতিয়া এটা বটন টিপি দিম টিপি দিয়াৰ লগে লগে এটা স্লিপ জেনেৰেট হ'ব আমি টিপা বটনৰ সেই মানুহজন সেই কেণ্ডিডেট লৈ স্লিপটো বিপি কিটত থাকি যাব আৰু ইলেক্ট্ৰনিকেলি বোৰ্ডটো কাউণ্ট হৈ আমাৰ কণ্ট্ৰলাৰ ইউনিটত যাব কিছুমান মানুহে কয় যে আমি এবাৰ বটন টিপিলে তিনিবাৰকৈ যায় বা কোনোবা এটা পাৰ্টিয়ে কি কৰে হেকিং কৰি একেলগে 100টা বোৰ্ড দি দিয়ে 100টা বটন টিপি দিয়ে চাওক এইটো এনেকুৱা নহয় কাৰণ চাওক যেতিয়া আপোনাৰ কণ্ট্ৰলাৰটো এটা অফিচাৰৰ হাতত থাকে তো এবাৰ কণ্ট্ৰলাৰটো টিপি অন কৰি দিয়াৰ পিছতহে আমি বটনটো টিপিব পাৰোঁ আমি যদি একেলগে বটনটো 5 বাৰ টিপো 10 বাৰ টিপো কাম নহ'ব গতিকে বটনটো তেও এবাৰ টিপি দিব অফিচাৰে তেতিয়াহে বটনটোৱে কাম কৰিব আমাৰ হাতত থকা বটনটোৱে কাম কৰিব এনেকুৱা যদি হয় যে বটনটোত 2-3টা বোৰ্ড আমি দি দিলোঁ কিন্তু বিপি কিটটো এটাকেই জেনেৰেট হ'ব গতিকে আপোনাৰ কণ্ট্ৰলাৰ আৰু বিপি কিটৰ বোৰ্ডটো মিছমেটচ হ'ব যেতিয়া বোৰ্ড এনেকৈ চলি থাকে বোৰ্ডটো কাউণ্টিং হৈ যায় বোৰ্ডটো গোটেই সন্ধিয়া হৈ যায় বোৰ্ডটো ক্লিয়াৰ হৈ যায় তাৰপিছত গোটেই পাৰ্টিৰ ৰিপ্ৰেজেণ্টেটিভবিলাকক আকৌ মাতা হয় তেওঁলোকৰ সন্মুখত যে কিমান বোৰ্ড আছে আৰু কেৱল এইখিনিয়ে নহয় বাহিৰতো আপোনালোকে লক্ষ্য কৰিব যে চেণ্টাৰৰ বাহিৰত আপোনাৰ কি থাকে ভলণ্টিয়াৰ্ছ থাকে প্ৰত্যেকটো পাৰ্টিৰ ভলণ্টিয়াৰ্ছ থাকে তেওঁলোকে ভোটাৰ লিষ্ট লৈ চিয়াৰ বেঞ্চত বহি থাকে আমি সেই ভলণ্টিয়াৰৰ ওচৰত আগত যাওঁ যে আমাৰ ভোটটো কোনটো চেণ্টাৰত পৰিছে তেওঁলোকে আমি ভোটটো দিছোঁ না নাই বা কোনে দিছে টিক মাৰ্ক এটা ৰাখি দিয়ে যদি আমাৰ ভোটটো বেলেগ এজনে দি দিছে তেনেহ'লে আমি অলৰেডি যাই তাত টিক মাৰ্ক পাম গতিকে সেই ভলণ্টিয়াৰ্ছ থাকে তাৰপিছতো গোটেই পাৰ্টিৰ ৰিপ্ৰেজেণ্টেটিভ মানে এজেণ্ট থাকে সন্ধিয়া সময়ত সেই গোটেইকেইটাক মাতি আপোনাৰ ভোটখিনি মেটচিং কৰা হয় যে কিমানখিনি ভোট পুল হৈছে সেই মেটচিঙৰ লগত গোটেইকেইটাৰ বহীত সেই মেটচিঙৰ লগত মিলিছে নে নাই যদি মিলিছে যদি মিলা নাই তেতিয়াহ'লে প্ৰচেছখিনি কিয় মিলা নাই সেইখিনি তাতেই এইটো পৰীক্ষা কৰা হয় আৰু যদি মিলিছে তাৰপিছত সেই গোটেইকেইটাৰ সন্মুখত বস্তুটো সিল কৰা হয় কাউণ্ট কৰা হয় লিখা হয় এটা কোড নাম্বাৰেৰে লিখা হয় যে কোনটো বেলটত কিমানখিনি ভোট হৈছে এই গোটেইখিনি লিখি গোটেইখিনি ঠিক ঠাক কৰি আপোনাৰ সিল পেক মাৰি হাই সিকিউৰিটিৰ সৈতে ষ্ট্ৰং ৰুমলৈকে লৈ যোৱা হয় লৈ যোৱাৰ পিছত যিমান দিন ষ্ট্ৰং ৰুমত থাকে গোটেইকেইটা পাৰ্টিৰ ভলণ্টিয়াৰ্ছ গোটেইকেইটা পাৰ্টিৰ এজেণ্ট গোটেইকেইটা পাৰ্টিৰ নিজা নিজা মানুহ তাতে বাহৰ পাতি থাকে আবদ্ধ হৈ থাকে আপোনাৰ ডিফেন্সৰ মানুহ দি আৰ্মি প্ৰশাসনৰ মানুহ দি সেই গোটেই কণ্ট্ৰল ৰুমটো ষ্ট্ৰং ৰুমটো আপোনাৰ গোটেইখিনি চিচিটিভিৰ কেমেৰাৰ মাজতে ৰখা হয় গতিকে সেই সময়ত সেই তাতে যায় আপোনাৰ টেম্পাৰিঙৰ কোনো ছিষ্টেমেই নাথাকে আৰু যদি কোনোবাই টেম্পাৰিং কৰে যেনেকুৱা আপোনাৰ চেণ্টাৰত এইগুণ চিল পেক মাৰি তালা মাৰি তাৰ ওপৰত আকৌ চিল মাৰি কোড নাম্বাৰেৰে লিখি প্ৰত্যেকটো আপোনাৰ ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক কোড নাম্বাৰ সহকাৰে দিয়া হয় যে কোনটো বেলটৰ কোনটো কোড এনেকুৱাকৈ দি এইটো আপোনাৰ ইভিএমটো ৰখা হয় আপোনাৰ ষ্ট্ৰং ৰুমত ভোট যিদিনা কাউণ্ট হ'ব ঠিক সেইধৰণে হাই সিকিউৰিটিৰ সৈতে আপোনাৰ ভোটকেইটা সেইদিনা কাউণ্টিঙৰ কাৰণে ওলোৱা হয় ওলোৱাৰ পিছত যেতিয়া আপোনাৰ প্ৰিচাইডিং অফিচাৰে যেতিয়া ভোটটো আপোনাৰ কাউণ্ট কৰাৰ আগত সেই প্ৰত্যেকটো পাৰ্টিৰ যে আপোনাৰ লিখিত দিছিল যে কোনটো বুথত কিমান ভোট হৈছে কোনটো আপোনাৰ ইভিএম মেচিনত কিমান ভোট হৈছে সেই চিৰিয়েল নাম্বাৰ মেটচিং হৈছে না নাই গোটেইখিনি চালি জাৰি চাই যেতিয়া অ'কে হয় যে ইভিএমৰ লগত কোনো ধৰণৰ টেম্পাৰিং হোৱা নাই ইভিএম সব ঠিক ঠাকে আছে প্ৰত্যেকটো পাৰ্টি নিশ্চিত হয় যেতিয়া প্ৰত্যেকটো পাৰ্টি যেতিয়া কনসেন্ট দিয়ে যে সব ঠিক ঠাকে আছে ভোট কাউণ্টিং আৰম্ভ কৰক তেতিয়াহে ভোটখিনি কাউণ্টিং কৰা হয় আৰু কাউণ্টিং কৰাৰ আগতে আপোনাৰ ৰেণ্ডমলি চেক কৰা হয়
ৰেণ্ডমলি চেক কৰা হয় যে যিকোনো এটা বক্স খোলা হ'ব, বোৰ্ড খুলি আপোনাৰ ৰেজাল্টত ক্লিক কৰা হ'ব। যেনেকুৱা ধৰক যে আপোনাৰ এটা EVM খুলিলে যে কংগ্ৰেছে পাইছে 100টা আৰু বিজেপিয়ে পাইছে 90টা। গতিকে সেই 100টা আৰু 90টা এই গোটেইখিনি আপোনাৰ দুটা মেচিনে ঠিকঠাক মতে আছে না নাই সেইখিনি দেখাব। যে কণ্ট্ৰলত কিমান দেখাইছে 190 আৰু আপোনাৰ BP কিডত কিমান দেখাইছে 190। যদি BP কিডত 191 দেখায় তেনেহ'লে এই প্ৰচেছটো ইয়াতে সামৰি বেলেগখিনি কাউণ্টিং কৰা হ'ব, এইখিনি পিছতহে দেখা হ'ব। কিন্তু যেতিয়া আপোনাৰ ইয়াতো 190টা আছে, ইয়াতো 190টা আছে, গোটেইখিনি ডাবল ক্ৰছ কৰাৰ পিছত, যেতিয়া ডাবল ভেৰিফিকেশ্যন কৰাৰ পিছত যেতিয়া নিশ্চিত হয়, তেতিয়া সেই ভোটখিনি কাউণ্টিং হয়। গতিকে এনেকুৱা কৰা এই প্ৰচেছত যাই কাউণ্টিং হয়। তাৰপিছতো চাব যে যেতিয়া কোনো এটা ৰাজনৈতিক দলে হাৰি গৈছে তেতিয়া বিভিন্ন ধৰণৰ কথা ক'ব যে EVM হেক কৰিছে, EVM অমক হৈছে তমক হৈছে, লোডেড EVM ষ্ট্ৰং ৰুমত ৰাখি দিয়া হৈছে। চাওক, লোডেড EVM ষ্ট্ৰং ৰুমত ৰাখি দিয়া হোৱা নাই। প্ৰথম কথা, আপোনালোকে নিজে পাৰ্টিৰ মানুহবিলাক চাই ক্ৰছ ভেৰিফাই কৰে। তাৰপিছতো ডাঙৰ কথাটো হ'ল কি যে লোডেড EVM, ধৰক আমাৰ অসমত EVM আহিল, অসমত EVM আহিছে 14টা লোকসভা সমষ্টিৰ কাৰণে। ধৰক এতিয়া গুৱাহাটী চিটটোৰ কাৰণে বিজেপিয়ে EVM টেম্পাৰিং কৰিব। আপোনাৰ ষ্ট্ৰং ৰুমত EVM আহিছে 1400 কিমানটা টেম্পাৰিং কৰিব? মানি লৈছোঁ আমি 10টা টেম্পাৰিং কৰিব। কিন্তু আপোনাৰ সেই টেম্পাৰিং EVMটো যে গুৱাহাটীতেই যাব, সেই টেম্পাৰিং এইটোৰ আপোনাৰ ধুবুৰীলৈ যে নাযাব, এইটোৰ কোনো গেৰাণ্টি নাই। তাৰমানে এই 14টা EVM কোনটো ভোটত যাব, কোনটো সমষ্টিত যাব, কোনটো ইউনিটত যাব, এই গোটেইখিনি কম্পিউটাৰে ছিলেক্ট কৰে, কোনো মানুহে ছিলেক্ট নকৰে। এইটো এটা কম্পিউটাৰত প্ৰগ্ৰামিং ছেটিং কৰা হয়। যেনেকুৱা লটাৰী আকাৰে, ধৰক চিম্পলি ক'বলৈ গ'লে লটাৰী আকাৰে এইটো নিৰ্ণয় কৰা হয় যে এই 14টাৰ 100টা ধৰক আপোনাৰ ধুবুৰীত যাব, 100টা বৰপেটাত আহিব, 100টা মংগলদৈত যাব। কিন্তু কোন 100টা ক'ত যাব এইটো কিন্তু কম্পিউটাৰে ছিলেক্ট কৰে। গতিকে কোনো মানুহে যদি আগতে ভোট হোৱাৰ আগতেও যদি টেম্পাৰিং কৰে, ধৰক এনেকুৱাকৈ আগতে টেম্পাৰিং কৰাটো, ভোট হোৱাৰ আগতে টেম্পাৰিং কৰাটোতো কোনোপধ্যে পচিবল নহয়। কাৰণ এইটো ৰেণ্ডমলি ছিলেক্ট কৰে, কম্পিউটাৰে ছিলেক্ট কৰে। যে আপোনাৰ লটাৰীৰ নিচিনাকৈ ছিলেক্ট হয় যে কোনটো EVM কোনটো সমষ্টিত যাব, কোনটো ইউনিটত যাব। গতিকে আগতে টেম্পাৰিং কৰাটো কোনো মিনিঙেই নাথাকিল। আৰু পিছতো আনি আপোনাৰ গোটেইখিনি চেক কৰা হয়। আৰু প্ৰত্যেকটো ৰাজনৈতিক দলে অলপ জনা শুনা মানুহ লৈয়ে এইবিলাক চেক কৰে। চেক কৰাৰ পিছতে আপোনাৰ গোটেইখিনি কামখিনি হয়। তাৰপিছত বহুত মানুহৰ কথা থাকে। আৰু যেনেকুৱাকৈ মই দিল্লীৰ এটা আম আদমিৰ এটা MLA আপোনাৰ এছেম্বলিতে দেখাইছিল, তেওঁলোকে নিজে টেম্পাৰিং কৰি দেখাইছিল। সেইটো তাৰ খেলনা, সেইটো তাৰ আপোনাৰ একচুৱেলি EVM নহয়। যদি ইমানেই টেম্পাৰিং কৰিব পাৰে, সেইটোতেও এমাজনৰ পৰা EVM এটা কপি EVM তেওঁ এটা কিনি লৈছিল, আপুনিও কিনি ল'ব পাৰে। আপোনাৰ 4000 5000ত EVM আহি যাব, খেলনা EVM এটা। গতিকে যদি আপোনাৰ তাতে আম আদমিৰ MLA কৈছিল যে ইয়াত কি কৰে, বিজেপিৰ এজেণ্টে আহি কি কৰে, এটা চিক্ৰেট কোড থাকে প্ৰত্যেকটো EVMৰ, সেই কোডটো এণ্টাৰ কৰি দিয়াৰ পিছত আপুনি যিটো বটনতে ভোট নিটিপক কিয়, ভোটটো আপোনাৰ কনভাৰ্ট হৈ অট'মেটিক বিজেপিলৈ গুচি যায়। তেওঁ নিজৰ EVMত এই গোটেইখিনি কৰি দেখাইছিল। চাওক, যদি ইমানেই সি পাৰ্গত হয়, 2017 চনৰ 3 জুলাইত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই চেলেঞ্জ কৰি মাতিছিল। কেৱল আপোকে নহয়, বিজেপি, কংগ্ৰেছ, আপোনাৰ প্ৰত্যেকটো ৰাজনৈতিক দলক ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই 3 জুলাই 2017 চনত চেলেঞ্জ কৰি জনাইছিল। ইভেন কি এতিয়াও যদি কোনোবাই বিচাৰে যে আমি EVM হেক কৰিব পাৰিম, তেতিয়াহ'লেও আপোনাৰ ৰাস্তা খোলা আছে। ইলেকশ্যন অফ কমিশ্যন অফ ইণ্ডিয়াত আপুনি এটা এপ্লিকেশ্যন দিয়ক, EVM হেক কৰি আপুনি গোটেই ভাৰতৰ আপুনি এটা হিৰো হৈ যাওক। যেতিয়া চেলেঞ্জ কৰিছিল তেতিয়া কিন্তু কোনো এটা পাৰ্টিয়ে যোৱা নাছিল। সেই আম আদমি পাৰ্টিৰ যিটো MLA আছিল, তেওঁ কিন্তু পলাতক অৱস্থাত আছিল, এনেকুৱা পৰ্যায় আহিছিল। কোনো এটা ৰাজনৈতিক দলে কিন্তু তেতিয়া যোৱা নাছিল, কোনো এটা হেকাৰ যোৱা নাছিল। ইভেন কি কেৱল ৰাজনৈতিক দলকে নহয়, এনেকুৱাকৈ চেলেঞ্জ কৰা হৈছিল ইলেকশ্যন অফ কমিশ্যন অফ ইণ্ডিয়াৰ পৰা যে আপোনালোকে পৃথিৱীৰ যিমান ডাঙৰ এক্সপাৰ্ট আপোনালোকে হায়াৰ কৰি আনিব পাৰে, আনক। আপোনালোকে যিমান ডাঙৰ এক্সপাৰ্ট আছে লৈ আহক, আমাৰ এটা EVM আপুনি আমাৰ সন্মুখত হেক কৰি দেখাওক। কোনো এজন মানুহে যোৱা নাছিল। গতিকে তাৰমানে ৰাজনৈতিক পাৰ্টিবিলাকে খুব ভালকৈ জানে যে EVM হেক নহয়। যদি হেক হয় আপোনালোকে যাওক, আপোনালোকে হেক কৰি দেখাওক।